নমস্কাৰ, আপোনালোক সকলোকে মই পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিনো মই দিনটো কি কৰিম তাকে আপোনালোককো অলপ দেখাওঁ বুলি ভাবিছোঁ। গতিকেলৈ এতিয়া মই মূৰ গা ধুই আহিছোঁ। আজি অলপ সোনকালে উঠা হ'ল বাৰু। এয়া ফুড পাউডাৰ লগাই লৈছোঁ, তাৰপিছত গোসাঁই ঘৰত চাকি এগছি দি লৈছোঁ। আৰু এতিয়া মই ডিটক্স ৱাটাৰ বনাম। যিহেতু ডিটক্স ৱাটাৰত মই আজিকালি অলপ বেছি গুৰুত্ব দিওঁ, কাৰণ গৰম পানী খোৱাটো সকলোৰে কাৰণে খুবেই প্ৰয়োজন। আৰু এতিয়া এটা নেমু মই ভালদৰে ধুই এনেদৰে পাতল পাতলকৈ কেইপিচমান কাটি ল'ম। আৰু সকলোৱে জানেই প্ৰত্যেকেই দিনটোত 4 লিটাৰ বা 3 লিটাৰ পানী খাব লাগে। মই কিন্তু সিমান পানী খাব নোৱাৰোঁ, সেইটো কাৰণে ডিটক্স ৱাটাৰ বনাই ল'লে কমেও মই 2.5 লিটাৰ বা 3 লিটাৰ পানী খাব পাৰোঁ। আৰু এইফালে মই এটুকুৰা আদাও ধুই এনেদৰে পাতল পাতলকৈ কাটি লৈছোঁ। আৰু আনফালে গেছত মই 1.5 লিটাৰমান পানী বহাই ৰাখিছিলোঁ অলপ বুৰবুৰণি আহিবৰ কাৰণে। আৰু এতিয়া বুৰবুৰণি অহাত আদা কেইপিচ আৰু নেমু কেইপিচ দি দিছোঁ পানীত উতলিবৰ কাৰণে। ভালদৰে উতলিবলৈ দিম এতিয়া। আৰু এতিয়া এয়া হৈ গ'ল। মই পানীখিনি জাৰ এটাত চেকনিৰে চেকি ল'ম। আৰু যিসকল লোকে মোৰ দৰে পানী কম খায় তেওঁলোকে এনেদৰে ডিটক্স ৱাটাৰ বনাই খাব পাৰে। এইটো পানী খোৱাটো বহুত সহজ উপায়। আৰু তাৰপিছত আকৌ মই পানীখিনিত নেমু কেইপিচমান কাটি দিম। তাৰপিছত আদা কেইপিচমানো কাটি দিম। তেতিয়া মানে কি হয়, চেণ্টটো অলপ ভাল আহে আৰু খাবলৈ টেষ্টি হয় অলপ। এনেদৰে পানী মই দিনটো খাই থাকোঁ। আৰু এতিয়া মই আহি আছোঁ আমাৰ ওচৰতে থকা দোকান এখনলৈ, যিহেতু চাহ খাবৰ কাৰণে কিবা এটা নিব আহিছোঁ। বনাবলৈ আৰু ঘৰত ইচ্ছা নগ'ল, সেইটো কাৰণে দোকানৰ পৰাই নিওঁ বুলি ভাবিলোঁ। আৰু এইফালে আমাৰ মানুহজনে আজি যিহেতু ঘৰত আছে, সেইটো কাৰণে ভাতৰ লগত খাবৰ কাৰণে নিজৰ চইচত কিবা বনাই আছে। কি বনাইছে নাজানো, আৰু বনাইছে কিবা কিবি। আৰু মই এতিয়া বনাম আজি কল পচলা। যিহেতু কালি মাছৰ পেটু আছিল, সেইকাৰণে ভাবিলোঁ কল পচলাকে বনাওঁ আজি মাছৰ পেটু দি। গতিকেলৈ এতিয়া কল পচলা ভাজিম। এতিয়া ওচৰতে সকাম এটা আছে, গতিকেলৈ সকামৰ ঘৰৰ পৰা এপাক আহোঁগৈ বুলি ওলাইছোঁ। যিহেতু মাতি থৈ গৈছে, নগ'লেও কথাটো বেয়া হ'ব। এতিয়া সকামলৈ বুলি ওলাইছোঁ। সকামৰ পৰা আহি অলপ ৰেষ্ট ল'লোঁ। তাৰপিছত জাৰিবলগীয়া চাউল অলপ আছিল, সেইখিনিকে জাৰি ল'লোঁ। তাৰপিছত গধূলিয়ে হ'ল আৰু চাহ একাপ খাবলৈ ইচ্ছা গ'ল। সকামৰ পৰা অনা প্ৰসাদখিনি আছিল, সেইখিনিকে ভাজিলোঁ। আৰু ছোৱালীজনীৰ লগৰ ল'ৰা এজনো আহিছিল, তায়ে মিলি ব্ৰেডো আছিল, ব্ৰেড আৰু প্ৰসাদৰ সৈতে চাহ খালোঁ। ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো মোৰ ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।